সংশোধনী আইন যিটো এই আইনটো প্ৰণয়ন কৰিবলৈ লোৱা যিটো ইচ্ছা সেই ইচ্ছাটো চৰকাৰে আমাক এটা কলা দিন বুলি আমাৰ বাবে এটা কলা দিন কাৰণ এইটো আচলতে কলা মাহ বা দিৱস হিচাপে পালন কৰিব লাগে কাৰণ আজি অসমীয়াৰ প্ৰত্যেকজন অসমীয়াৰ বা অহা অসমীয়াৰ যিটো জেনেৰেশ্যন অহা জেনেৰেশ্যনটোৰ আমাৰ ভৱিষ্যতৰ কথা ইয়াত সুৰক্ষিত হোৱা নাই ভৱিষ্যত সুৰক্ষিত নহয় কাৰণ আমি আমাৰ যিটো ভাগ আমাৰ অধিকাৰ যিটো অসমীয়া ডেকাৰ অধিকাৰ সেই অধিকাৰখিনি আমি বাংলাদেশীৰ হাতত গতাই নিদিওঁ আৰু যিজন জাতীয় নায়ক বুলি আজি অসমৰ ৰাইজে স্বীকৃতি দিছিল সেইজনে নিজৰ জাতীয় নায়কত্বক ঘূৰাই দিয়ক অসমৰ ৰাইজক কাৰণ তেখেত জাতীয় নায়ক হ'ব নোৱাৰে জাতীয় নায়কে সদায় জাতিৰ কথা চিন্তা কৰে তেওঁ জাতীয় নায়ক নহয় লাচিত বৰফুকনে অসমৰ জাতীয় নায়ক আছিল জাতীয় নায়ক নহয় বুলি তেখেতক মই ক'ব বিচাৰিছোঁ আৰু তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিলে তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে জাতি ভেটিৰ কথা কৈছিলে শৰাইঘাটৰ শেষ ৰণৰ কথা কৈছিলে কিন্তু আজি অসমীয়াৰ প্ৰত্যেকজন অসমীয়াৰ আজি অসমীয়া ৰাইজৰ অসমৰ অৱস্থা একেবাৰে বেয়া অৱস্থা বেয়া এটা কলা দিনৰ ফালে ঠেলি দি আছে ইয়াক কেতিয়াও স্বীকাৰ কৰা নহ'ব অবৈধ বাংলাদেশীক বা বাংলাদেশী নাগৰিকক আমি ইয়াত আমাৰ নিজৰ অধিকাৰটো কেতিয়াও আমাৰ অধিকাৰখিনি তেওঁলোকক হস্তান্তৰ নকৰোঁ সেইটো আমাৰ দৃঢ় সংকল্প বুলি মই ক'ব বিচাৰিছোঁ আৰু যেতিয়ালৈকে প্ৰতিবাদ কৰিব লাগে যেতিয়ালৈকে এই আইনখন বাতিল নকৰে চৰকাৰে তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব।